নমস্কাৰ প্ৰিয় দৰ্শক, দুৰ্গা পূজা সমাগত। আজিৰ ভিডিঅ'টোত আপোনাক ক'বলৈ লৈছো মা দুৰ্গাৰ কৃপা দৃষ্টি পাবলৈ নৱৰাত্ৰিৰ ব্ৰতত কি নিয়ম মানি চলিব লাগে। নৱৰাত্ৰি ব্ৰতত যদি এই নিয়মসমূহ মানিব পাৰে তেন্তে দেৱী মা আপোনাৰ প্ৰতি প্ৰসন্ন হ'ব। হিন্দু ধৰ্মৰ উপাস্য দেৱী মা দুৰ্গা, তেওঁ জগত জননী, যাক আমি শক্তিৰ প্ৰতীক আৰু সিদ্ধিদাত্ৰী বুলিও কওঁ। তেওঁক যদি শুদ্ধ মনে উপাসনা কৰে তেনেহলে ভক্তৰ মনোকামনা পূৰণ হয়। সেই অনুসৰি প্ৰতি বছৰৰ আহিন মাহৰ শুক্ল পক্ষত তেওঁৰ আৰাধনাক কেন্দ্ৰ কৰি দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। দেৱী মা আশীৰ্বাদ পাবলৈ ভক্তগণে নৱৰাত্ৰিৰ উপবাস পালন কৰে। বহুতে উপবাস পালন কৰে যদিও নীতি নিয়মসমূহ ভালদৰে নাজানে বাবে এই ব্ৰত পালন কৰোঁতে ভুল কৰে। তেনেহলে জানো আহক নৱৰাত্ৰিৰ ব্ৰত পালন কৰোঁতে কি নীতি নিয়ম মানি চলিব লাগে। প্ৰিয় দৰ্শক, যদি আপুনি মা দুৰ্গাৰ আশীৰ্বাদ বিচাৰে তেন্তে কমেণ্টত জয় মা দুৰ্গা বুলি লিখি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথমে আপুনি পূজা পাঠ কৰোঁতে মন্ত্ৰসমূহ পবিত্ৰ অন্তৰেৰে শুদ্ধকৈ উচ্চাৰণ কৰিব। বিশেষকৈ মন্ত্ৰসমূহ উচ্চাৰণত কোনো ধৰণৰ ত্ৰুটি যাতে নহয় সেই দিশলৈ মন কৰিব। দ্বিতীয়তে, পূজাস্থলী আৰু গৃহ নৱৰাত্ৰি ব্ৰতৰ সময়ছোৱাত যিমান পাৰে সিমানেই পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব আৰু কোনো ধৰণৰ অপৰিষ্কাৰ আৱৰ্জনাৰ সৃষ্টি হ'বলৈ দিব নালাগে। পৰিষ্কাৰ পৰিচ্ছন্নতাই মানুহৰ জীৱনত ধনাত্মক শক্তিৰ সৃষ্টি কৰে। তৃতীয়তে, ব্ৰত ৰখা ব্যক্তিসকলে পুৱা সূৰ্য উদয় নোহোৱাৰ পূৰ্বেই উঠি স্নান কৰি নতুন বস্ত্ৰ পৰিধান কৰি দেৱীক আৰাধনা কৰিব লাগে। অপৰিষ্কাৰ বা নোধোৱা বস্ত্ৰ ভুলতো পৰিধান নকৰিব। চতুৰ্থতে, নৱৰাত্ৰি ব্ৰতৰ সময়ছোৱাত যিমান পাৰে খোৱাটো বহিষ্কাৰ কৰক। পৰাপক্ষত দিনত শুব নালাগে। এই অভ্যাসটোৱে মানুহৰ জীৱনলৈ ঋণাত্মক প্ৰভাৱ পেলায়। পঞ্চমতে, নৱৰাত্ৰি ব্ৰত ৰখা ব্যক্তিসকলে মাছ মাংস, মাদক দ্ৰব্য সেৱন আৰু যৌন মিলন আদি ভুলতো কৰিব নালাগে। ঘৰৰ আন সদস্যসকলেও পৰাপক্ষত এনে কাৰ্য কৰিব নালাগে। ষষ্ঠতে, নিৰাহাৰে থাকিলে কোনো কথা নাই, কিন্তু ফলাহাৰৰ নিয়মখিনি মানি চলিব লাগে। সঘনাই ফল খোৱাটো উচিত নহয়। ফল কেৱল দিনটোত দুবাৰহে গ্ৰহণ কৰিব। সপ্তমতে, নৱৰাত্ৰিৰ ব্ৰত কৰা সকলে নিমখ ব্যৱহাৰ কৰিব নালাগে। কেৱল ফল মূল, বুট আদি গ্ৰহণ কৰিব পাৰে। অষ্টমতে, যদি আপুনি দুৰ্গা চালিচা বা দুৰ্গা মন্ত্ৰ পাঠ কৰিছে তেতিয়া ভালদৰে এইসমূহৰ নিয়ম মানি চলক। পাঠ কৰি থকা সময়ত মাজতে আনৰ লগত কথা পাতিব নালাগে। নৱমতে, নৱৰাত্ৰিৰ এই পবিত্ৰ সময়ছোৱাত চুলি, দাড়ি, নখ আদি কাটিব নালাগে। এনে কাৰ্য কৰিলে আপোনাৰ ব্ৰত ভংগ হৈ পৰিব। এই সকলো নিয়মসমূহ মানি চলি আপুনি মা দুৰ্গা দেৱীক আৰাধনা কৰক আৰু আপোনাৰ জীৱনত মা দুৰ্গাৰ বিশেষ আশীৰ্বাদ লাভ কৰিব আৰু সকলো মনোবাঞ্ছা পূৰ্ণ হ'ব। প্ৰিয় দৰ্শক, এই কথাখিনি যদি আপুনি নৱৰাত্ৰি ব্ৰতত মানি দেৱী মাক উপাসনা কৰে তেন্তে দুৰ্গা মা কৃপা লাভৰ পৰা আপুনি নিশ্চয় বঞ্চিত নহয়। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে কমেণ্টত জয় মা দুৰ্গা বুলি লিখি ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আন এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।